নমস্কাৰ ফ্ৰেণ্ডছ, মই ৰিয়ান কিং ব্লগ চেনেলত আপোনাক স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, মই গৈ আছোঁ তেজপুৰ টাউনত এখন ট্ৰাইপড কিনিবলৈ আৰু ভিডিঅ'টো চাই থাকক, এণ্ডলৈকে চাব। পলম নকৰিবলৈ অতি সোনকালে আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'। কেবি ষ্টাৰৰ সন্মুখেদি চক বজাৰৰ কিনাৰেদি গৈ আছোঁ মই কেমেৰা দোকানত ট্ৰাইপড কিনিবলৈ আৰু চক বজাৰৰ এটা ভিডিঅ' দিবৰ কাৰণে আপোনালোকক চেষ্টা কৰিম। वो जो व्हाइट वाला आ रहा है गाल में तो कुछ फोन किया था क्या? डिलीट कर देते हैं। ইয়াতে আপোনালোকে ট্ৰাইপড পাব, গেম্বেল পাব, কেমেৰা পাব, তাৰপিছত এনে ভিডিঅ' বনাবৰ কাৰণে সামগ্ৰী বস্তু ইয়াতে পাব। চ' আহিব পাৰে আপোনালোকে। চ' ফ্ৰেণ্ডছ, লৈ ল'লোঁ ট্ৰাইপড 300 টকাত আৰু বৰ্তমান স্কিম বিলেটত গৈ আছোঁ কিবা খাই লওঁ। মই লোৱা ট্ৰাইপডটোৰ দাম হ'ল 300। এইটো যদি আপুনি ফ্লিপকাৰ্টৰ পৰা ল'ব যায় 297, যদি ডেলিভাৰীৰ সৈতে ধৰে তেতিয়া আপোনাৰ পৰিব 357। সেইবাবে মই টাউনৰ পৰা লৈ লৈছোঁ 300ত। ঘূৰি ফুকি বাগৰি বুগৰি আহি পালোঁ মহাভৈৰৱ মন্দিৰৰ ওচৰত আৰু তাৰ পৰা লৈ ল'লোঁ দুটা মিঠাই। ত' তাত বহুত দুখীয়া মানুহ থাকে ন, সিহঁতক যদি থাকে তেতিয়া দি দিম, ত' সেইকাৰণে লৈ ল'লোঁ দুটা মিঠাই। চ' ব'লক মহাভৈৰৱ মন্দিৰটো অলপ ফুৰি আহোঁ। চ' ইয়াৰ পৰা ভাগ কৰি লৈ যাওঁ। কি কয় ইয়াতে কৰোঁ। কি আনিছা বেগত? কি কয় বেগত কি আনিছা? বেগত এনে কিবা কিবি আছে, পাৱাৰ বেংক আছে, কিবা। আজি ফাৰ্ষ্ট বেগ চেকিং কৰি আছোঁ দেই। চেকিং কৰিবলৈ মেলা আহি আছে না, ওপৰৰ পৰা অৰ্ডাৰ আহিছে না। নাই ন? চ' এইফালে দাদাই মোৰ বেগটো চেকিং কৰি আছে। পইচাও আছে। ত' এইবাৰ বহুতবাৰ আহিলোঁ মই মহাভৈৰৱ মন্দিৰত, এইবাৰ ফাৰ্ষ্ট বেগ চেকিং হ'ল। আৰু মেলাটো কেতিয়া আছে? 21-22 তাৰিখে আছে হেৰি মেলা। এইখনেই আছিল মহাভৈৰৱ মন্দিৰ। এই গৰুটোৰ নাম হ'ল নন্দী গৰু আৰু মই এতিয়া মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিম আৰু ভিতৰৰ দৃশ্যবিলাক আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। ব'লকচোন যাওঁ ভিতৰত কি আছে। এই ঠাইবিলাকত চাকি জ্বলায় আৰু ভিতৰলৈ যাওঁ ব'লক। এইটো হ'ল শিৱৰ লিং আৰু ইয়াতে মই আগত আহিবৰ কাৰণে চেষ্টা কৰিছিলোঁ, লেকিন পূজা চলি আছে সেইবাবে আহিব পৰা নাছিলোঁ। এইবাৰ বোলো আপোনালোকক দেখাই লৈ যাওঁ।
সো আজি ট্ৰাইপড কিনিলোঁ মহাভৈৰৱ মন্দিৰত ঘূৰিলোঁ যদি আজিৰ এই ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব কাৰণে পাহৰি নাযাব আন এটা ভিডিঅ' পাবলৈ বেল বটনটো দবাই থৈ দিব আজিৰ কাৰণে বাই বাই